গাইজ বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। আৰু এতিয়া বাজিছে 6টা আৰু আজি আছে 4th গ্ৰেডৰ পৰীক্ষা, মানে আজি দেওবাৰ 28 তাৰিখ। 3rd গ্ৰেডৰ নে 4th গ্ৰেডৰ নাজানো, বাইদেউৰ লগত যাব লাগিব। আৰু এতিয়া ফটাফট ৰেডি হ'লোঁ আপোনালোকক। গাইজ এতিয়া ৰেডি, টাইম হৈছে 7টা আৰু এক্সাম আছে 10টাৰ পৰা, আপোনালোকে সকলোৱে জানে। আৰু এক্সাম আছে জামুগুৰি ঘাট, আৰু স্কুলখনৰ নাম নাজানো, তেওঁ পাই জানিব। আৰু এতিয়া বাইদেউজনী আহি আছে কটন মিলৰ পৰা মোক নিবলৈ, মানে তেওঁ কটন মিলত থাকে, এতিয়া আহি আছে মোক নিবলৈ। আমি কটন মিললৈকে স্কুটি যাম, তাৰপিছত লাইন বাছত যাম। ভিডিঅ'টো স্কিপ নকৰিব যদি মোৰ লগতে এনজয় কৰিব খোজে দিনটো, যিহেতু ইণ্টাৰনেট কাটা হ'ব। মেক্স জামুগুৰি নামি হলি চাইল্ড স্কুলৰ ফাইণ্ডিঙত চাৰ্চিং। তো গাইজ বিচাৰি পাই গ'লোঁ হলি চাইল্ড ইংলিছ স্কুল। আৰু মানুহ চাওক ইয়াত, চাওক না বন্ধুসকল, কলিযুগৰ পোৱালি কিমান ব্যস্ত। এয়ে কলিযুগ। देखा आपने लापरवाही का नतीजा है। ঐ ছাগলী, ঐ ঐ কি হৈছে? ঐ এ শেষ। देखा धीरे धीरे सिंग निकलने शुरू हो गए। নাই গাইজ, কি কৰিম আৰু 12টা বাজিবকে ৰখি আছোঁ, নাবাজে। এতিয়া বাজিছে 10:20 হৈছেহে, আৰু আছে প্ৰায় পেলাই থৈছোঁ আৰু গাটো কাৰোবাৰ বাজাছে, মজা লাগিছে কিন্তু। গাইজ বহি ভাগৰ লগাৰ কাৰণে এতিয়া উঠি আহিলোঁ অলপ দোকান ফালে, আৰু এয়া চিপছ তেৰমেৰি আৰু পেণ্ট পেকেট লৈ ল'লোঁ। তো গাইজ ফাইনেলি বাজি গ'ল 12টা, আৰু এতিয়া অপেক্ষাৰ অন্ত। এয়া চাওক অল ষ্টুডেণ্টছ, জুম কৰি দিছোঁ, এয়া চাওক অল ষ্টুডেণ্টছ ওলাই আহিছে। এতিয়া যাওঁ আৰু অকল ল'লোঁ মেজিকত, আৰু এতিয়া যাম ইয়াৰ পৰা কালিৰ পৰা। तुमसे ना हो पाएगा। গাইজ কালিৰ পৰা পালোঁ এতিয়া। বন্ধুসকল, নাও উই আৰ ইন হোটেল ৰাজস্থান। বডি বিল্ডাৰ শুকান লাঠি। তো গাইজ ফাইনেলি পালোহি ঘৰ, আৰু এতিয়া খুব ভাগৰ লাগিছে। চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে বা মোৰ লগত আজিৰ দেওবাৰ দিনটো অলপ পাছ কৰিব পাৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। যদি ভাল লগা নাই তেনেহ'লে লাইক কৰিব দৰকাৰ নাই, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু।